নমস্কাৰ চেভ লাইফ এছ'চিয়েটছ। আজি আপোনালোকক খেতি পথাৰত আমাৰ এয়া খেতি পথাৰ ৰাইজে খেতি কৰি আছে। এয়া আজি ডাৱৰীয়া বতৰ, ক্লাউডি ৱেডাৰ দেখুৱাইছোঁ। এই ডাৱৰবিলাকে কেনেকৈ আমাৰ মাটি চুই আছে দেখিছে, আৰু পাহাৰৰ ফালে গৈ আছে পাহাৰৰ ফালে গৈ আছে। পাহাৰত বৰষুণ দিব, পাহাৰৰ নগা মানুহবিলাকক খেতি কৰে, সিহঁতৰ তাত বৰষুণ দিব। এয়া বতাহ মাৰি আছে জিকে। এইয়া চব, এইটো আমাৰ ঘৰ অকণ জিলিকি আছে। আৰু এই আমি পথাৰত আজিও এয়া মানে কাষ কাটি আছোঁ। দেখাইছোঁ আপোনালোকক আমাৰ পথাৰত ডাৱৰে চুই যায়। সকলো বস্তুৰে অনুভৱ শক্তি আছে। ডাৱৰো আছে, বৰষুণৰো আছে, মাটিৰো আছে, মানুহৰো অনুভৱ শক্তি আছে, আকাশৰো আছে, তৰা জোন বেলিৰো আছে। সকলোৱে ডাৱৰে আমাৰ পথাৰ চুই আছে। এয়া একেবাৰে কৈলাশ মানে মানস সৰোবৰ লাগিছে, যে হিমালয়ত যেনেকৈ ডাৱৰবিলাকে পৰ্বত চুই থাকে, তেনেকৈ আমাৰ এইয়া চোৱা দেখিছে, আমাৰ ডাৱৰবিলাকে এইয়া আকাশৰ নীলাই পৃথিৱীক সাৱতে বুলি কয় গানত, কিন্তু আমাৰ আকাশৰ ডাৱৰে আমাৰ খেতি পথাৰবিলাক চুব বিচাৰে। জুম কৰা নাই কিন্তু দেই, এয়া দেখুৱাইছোঁ। আমাৰ খেতি পথাৰবিলাক চুব বিচাৰে, স্পৰ্শ কৰিব বিচাৰে। ইফালেও আছে ডাৱৰ, দেখুৱাইছোঁ আপোনালোকক। এয়া আমাৰ খেতি পথাৰবিলাক চুব বিচাৰে। এইটো এটা শৰালিহা উৰিছে দূৰত, বৰ স্পষ্টকৈ দেখা নাই বাৰু। এনেকৈ আমি পথাৰৰ এতিয়া মাজভাগত আছোঁ। চেভ লাইফ এছ'চিয়েটছ খেতিও কৰিছোঁ। ভগৱান শ্ৰীকৃষ্ণইতো কৈছে, সকলো শাস্ত্ৰতে কৈছে যে কৰ্মৰ যোগেদিহে ফল প্ৰাপ্তি হয়। সেইকাৰণে আমি কৰ্ম কৰি আছোঁ, কৰ্মলৈ আমি এলাহ কৰা নাই। আৰু আপোনালোকেও কৰ্মলৈ এলাহ নকৰিব। কৰ্মৰ জৰিয়তে ফল পাওক, ভাল কৰ্ম কৰক, ভাল ফল পাওক। এইয়া দেখিছে, এইদৰে ডাৱৰবিলাক পাহাৰৰ ফালে গৈ আছে। ইয়াত দূৰত অলপ পাহাৰ দেখিছে। মোৰ মোবাইলটো ইমান আচলতে দামী নহয়, তথাপিও এই ইয়াত হাঁহ কেইটামান উৰিছে নেকি, এইকেইটা শৰালি হাঁহ দেখিছে। অকণমান জুম কৰি দেখাইছোঁ, সেইফালেও কেইটামান উৰিছে নেকি।